আৰু পাঠ সঞ্জীৱ কুমাৰ বৰ্মা, পৰিচালনা উৎপল মিত্ৰ। ফেচবুকতে দেখা পাইছিলো তোমাক। তোমাৰ প্ৰফাইলত থকা ফটোখন চাই সিদিনা পাৰ কৰিছিলো সময়। নাজানো মোৰ কিয় এনেকুৱা ভাৱ হৈছিল সেইদিনা তোমাক মনৰ কথা কবলৈ মন গৈছিল। মনে আৰু নামানিলে ফ্ৰেণ্ড ৰিকুৱেষ্ট দিলো তোমালৈ। একচেপ্টো কৰিলা, কিন্তু অনলাইন নাছিলা। মই কিন্তু ৰৈ আছিলো তুমি অনলাইন আহিবা বুলি। নিশা ঠিক 8টামান বাজিছিল, তুমি অনলাইন আহিলা। মোৰ প্ৰথমটি মেছেজ তোমালে, হাই কি কৰিছা। অকমান পিছত তুমিও ৰিপ্লাই দিছিলা, হেল্ল' এনেই আছো তুমি। এনেকৈয়ে আৰম্ভ হৈছিল আমাৰ বন্ধুত্ব। কিন্তু মনত এটা কথা বৰকৈ আমনি কৰিছিল, বন্ধুত্বতে শেষ হৈ যাব নেকি তোমাৰ আৰু মোৰ মাজৰ সম্পৰ্ক। কেনেকে বুজাম তুই মোৰ হিয়াত এপাহ ৰঙা গোলাপ হৈ ফুলি উঠিছা। মনক কষ্ট দিব পৰা নাছিলো মই, অবুজন মনক বুজাবও পৰা নাছিলো। এদিন কহি দিলো তোমাক, মই তোমাক বহুত লাইক কৰো। তোমাৰো হয় একেটাই উত্তৰ, ময়ো তোমাক বহুত লাইক কৰো। মই কলো মোৰ উকা হৃদয়ে তোমাকে বিচাৰে অ। তুমি হাঁহি হাঁহি কৈছিলা তোমাৰো যে কথা। তাৰ পিছত মই উৎসাহিত হৈ পৰিছো, তোমাক পোৱাৰ হেঁপাহ জাগিছিল। ক্ৰমশ তোমাৰে হৈ পৰিছো, তোমাৰ ভাল পোৱাৰ সঁহাৰি পাম বুলি মনে প্ৰাণে ৰৈছো। এদিন তুমিও মোক ভাল পাওঁ বুলি ক'লা।